কিয় এনেকুৱা হ'ল কোৱাচোন মোক দিবেন। তুমি যেন সকলো জানাই, জানিও যে সুধিছা আগৰ কথাবোৰ। নহয়, সঁচা কথাটো সেইটো নহয়, তুমি সকলো জানা, কোৱাচোন মোক দিবেন। শুনা, আজিৰ পৰা প্ৰায় 3 বছৰ আগৰ কথা। তুমি যেতিয়া তাৰ লগত ৰিলেশ্যনশ্বিপত আছিলা, ঐ চা কি ধুনীয়া ছোৱালী আহিছে। হয় ভাই ৰাজ, তুমি ভাল লগা ছোৱালীজনী আহিছে নেকি? হয় দে, কি হব আৰু মোৰ আজিলৈকে তাইক মোৰ মনৰ কথাটোকে কব পৰা নাই। তই তাইৰ নামটোকে নাজানিলি আজিলৈকে। তহঁতে যাবিনে? মুখেদি গ'লেই, মোৰ অলপ কাম আছিলে। বৌ আমিও যাওঁ। ঐ তহঁতে কথা এটা মন কৰিছনে? কিবা? এই আমি অহা সময়তে ল'ৰাকেইটাই সদায় ৰখি থাকে। হয়, কিন্তু মই লক্ষ্য কৰিছো, তই কৰিছনে বাহি? কৰিছো, থ সেইবোৰ কথা, বৰ দেৰি হ'ব নহ'লে। আজিচোন আমাৰ চেনীৰাম অহা নাই। আৰে তাৰ কথা কৈছ, কিছু নামাতকেও ফাষ্ট। কেতিয়াবা আহিলে? ক'ত আছে সি? আছে চাগে কোনোবা নতুন ছোৱালীৰ লগত। চা তাৰ কথা পাতি আছো, সি আহি ওলালেই। গাইছ, মজা খবৰ এটা আছে, বিশেষকৈ ৰাজৰ খবৰ। আৰে কি মোৰ কথা? তোৰে কথা, কিন্তু তই পাৰ্টি দিব লাগিব। হ'ব বাৰু, আগে কথাটো কচোন, পাৰ্টি বাৰু হ'ব। তই চাই থাক তোৰ কাজজনী। কি হ'ল তাই? শুনিতো ল, তাই নামটো গম পালো নহয়। কি নাম তাই? তাই নামটো পাহি। কি কবে মজা, তই কেনেকে গম পালি? পালো আৰু। কচোন ক, কেনেকে গম পালি? মই মোৰ আজি গাৰ্লফ্ৰেণ্ডক লগ কৰিব গৈছিলো আৰু ঠিক গম পালো। এতিয়া পাৰ্টিটো দিব লাগিব কিন্তু। ৰাজ, পাৰ্টিটো কিন্তু দিব লাগিব দেই। হ'ব দে, কি খাবি? বেছি নালাগে, বিয়েৰ 2টা দিলেই হ'ব। দুটাহে মানুহ। ৰাজ, তই অকমান সোনকাল কৰ। তই তাইৰ নামটো জনালৈ 6 মাহে পাৰ কৰাই দিলি। হয় দে, পাছত কিন্তু কোনোবাই লৈ যাব। ৰাজে ফোন কৰিছে। কথা পাতচোন ৰিচিপ্টৰ। হেল্ল' কচোন। মই কথা এটা ভাবিছো। মই ভাবিছো যে তাইক মোৰ মনৰ কথাখিনি কৈ দিওঁ বুলি। তই যি ভাব। হ'ব নহ'লে তই কাইলৈ আহিবি, দুইটাই যাম। হ'ব দে, তই চিন্তা নকৰিবি, অভি মই যাম। ঐ ৰাজ, বৌ আজি মই তাইক মোৰ মনৰ কথাখিনি কৈ দিওঁ। বলা, তুমি বহুত দেৰিয়ে গৈ থাকা। ব'ল, আজি মই একদম দবাই বলা ন, তেতিয়াহে ভাল লাগিব। আকৌ ঐ তহঁতৰ কেইটা গিলাচ আছে? মোৰ দুটাহে আছে। পাহিও আছে ন? আছে। ঐ পাঁচদিন ল'ৰাকেইটা আমাকে আহিবি। Excuse me. Actually, মোৰ এই লগত অলপ কথা আছে। হয়, কচোন কথা আছিল। মই আপোনাক চিনি নাজানো। হয়, I am ৰাজ।
ঐ I know, but তোমাৰ লগত মোৰ কথা আছে। মই আপোনাক চিনি নাপাওঁ আৰু মই অচিনাকি মানুহৰ লগত ইমান কথাও নাপাতো। সেইটো হয় বাৰু, কিন্তু মই তোমাক বহুত দিনৰ পৰাই কথা এটা কম বুলি ভাবি আছো, কিন্তু কেতিয়াও কবলৈ মোৰ সাহস হোৱা নাছিলে। জীৱনৰ প্ৰতিটো বাটতে প্ৰত্যেক বুজনে তোমাক মই মোৰ কাষত বিচাৰো। পাৰিবানে তুমি মোৰ কাষত খোজ দিবৰ কাৰণে? ঐ পানী কি হ'ল? মই কি ক'ম একো বুজি পোৱা নাই আৰু মই আপোনাক ভালকে চিনিও নাপাওঁ। সেইটো হয়, তোমাক যিমান সময় লাগে তুমি যোৱা। মোৰ মনৰ কথাটো খালি মই তোমাক কলো। মই এতিয়া আপোনাক একো ক'ব নোৱাৰো। পাহি, মই অপেক্ষা কৰিম। তোৰ ইমান সাহস হৈ গল, তই আজি কথাটো কৈ দিলি। হয় দে, আজি মই কৈ দিলোঁ তাইক। পাহি, মই অপেক্ষা কৰিম। পাহি, তই কি ভালকে খোৱা নাই নেকি? সেইদিনাখনৰ সেই কথাটোৰ পৰা মোৰ ভালকে টোপনিয়ে অহা নাই। পৰিলি তই প্ৰেমত পৰিলি। তেনেকুৱা একো নহয়। ঐ, সেইদিনাখনৰ সেই ৰাজ নেকি ল'ৰাজন কলেজৰ ফালে অহা নাইচোন। তই মানে তাৰ প্ৰেমত পৰিলি? নহয় তই কলেই হ'ল নেকি তই তাৰ প্ৰেমত পৰিলিয়ে? বৌ ঘৰত যাওঁ এতিয়া। সেইদিনাখন ৰাতি ইনষ্টাগ্ৰামটো চাই থাকোঁতে দীপেনে মোক কথা এটা কৈছিলে আৰু তেতিয়া মোৰ সেই কথাটোলৈ মনত পৰিলে। সি কৈছিল যে পাহিও ইনষ্টাগ্ৰামৰ আইডি আছে আৰু মই সেইটোকে ভাবি আৰু চাৰ্চ কৰিব ল'লোঁ আৰু চাৰ্চ কৰি লৈ দেখিলোঁ যে হয়, পাহিও ইনষ্টাগ্ৰামৰ আইডি আছে আৰু বহুত দিনৰ পৰাই মই সেইটো কথা গমেই পোৱা নাছিলোঁ আৰু তেনেকৈ লৈ মই তাইক ফ'ল' কৰিছিলোঁহে। তাৰ কিছু সময়তে ফ'ল' বেক আহিল আৰু মই ভাবিলোঁ তাইক এটা SMS কৰোঁ আৰু তেনেকৈ আমি SMS কৰিব ল'লোঁ। আৰু এনেকৈ আমি লাহে লাহে চিনাকি হৈ সেইদিনাখন বহুত কথা পাতিলোঁ। ঐ পাহি, তুমি? মই বোলো কোনে মাতিলো? মই যে তোমাক কথা এটা কৈছিলো, তুমি কি ভাবিলা? মই একো ভাবিয়ে পোৱা নাই। হয়তো মোৰ তোমাৰ প্ৰতি ভাল পোৱা হৈছে। এই কথা শুনিবৰ কাৰণে মই বহুত দিনৰ অপেক্ষাত আছিলো। সঁচাই নে? তেনেহ'লেতো আজি পাৰ্টিটো দিবই লাগিব মোক। হ'ব দে, আবেলি লগ কৰিবি। ঠিক আছে, আইলা বাই। আজি তেনেহ'লে পাৰ্টি হ'বই আৰু। ৰাজ, লাল মিলালে কাৰা বহুত ভাল কাম কৰি।
হয় কিন্তু অলপ খা নহ'লে নাখাওঁ মই তহঁতেই খা আৰু দেৰি নকৰ মই ঘৰত যাব লাগিব ঐ যাবি নহ আৰু দুপেকহে আছে খাই লওঁ হেল্ল' পাহি আজি আহিবাচোন আবেলি নদী পাৰলৈ হ'ব মই ৰৈ থাকিম তুমি আহিবা পাগলটোৱে মাতি ল'ব মাতি লৈ পাছত নিজেই দেৰি কৰিব আহক আজি সি তই এতিয়া আহিছ মোৰ ঘৰলে মাতি ল'বি তই নিজেই দেৰি কৰি আহ পাছত ঐ শুন না কৰিজনী চাচোন কি আনিছো তোলৈ নেচাও মই নামাতিবি মোক চা না তই ভাল পোৱা চকলেটো লৈ আহিছো মই নেমাতিবি বুলি কৈছো নহয় নেমাতিবি বা তই বৰ অভিমানী দেই আকৰিজনী ক'বাত তই ভাল পোৱা চকলেটটো বিচাৰি ফুৰোঁতে মোৰ দেৰি হ'ল দে মইহে জানো কিমান সময় ৰৈ আছো হ'লেও তোৰ খংটো অলপ বেছি কিন্তু দেই হ'ব তই থাক এতিয়া মই যাওঁ ক'তনো যাওঁ বচোন অলপ মই এতিয়া তোৰ লগত ইয়াত বহি থাকিলে মোক মায়ে ঘৰত পিঠি ফালিব মায়ে কৈ দিবি মোৰ লগত আছিলো বুলি হ'লে তেতিয়া এতিয়া যিকণ আহিছো তেতিয়া সেইকণো আহিব নোৱাৰিম আৰু মই তৰালিহঁতৰ ঘৰত যাওঁ গৈহে আহিছো থাক তই মই যাওঁ ৰচোন মই তোক অকণমান আগত থৈ আহিমগৈ অকলে যাব নালাগে এধানি মৰম তোমাৰে বুকুতে বাজি উঠিছে এধানি মৰম তোমাৰে বুকুতে বাজি উঠিছে চকু যাই পৰহত দুটি মন ভাহিছে চকু যাই পৰহত দুটি মন ভাহিছে এধানি মৰম তোমালে বুকুতে বাজি উঠিছে এধানি মৰম তোমালে বুকুতে বাজি উঠিছে তুমি যে পাহি ৰঙা গোলাপ ফুলি আছাহি মোৰ হিয়া তুমি যে পাহি ৰঙা গোলাপ ওচৰলে যাব খোজো এপাক চকু যাই পৰহত দুটি মন ভাহিছে চকু যাই পৰহত দুটি মন ভাহিছে এধানি মৰম তোমালে বুকুতে বাজি উঠিছে এধানি মৰম তোমালে বুকুতে বাজি উঠিছে হেল্ল' তই নদী পাৰত আছোন এতিয়া হেল্ল' দীপেন তই আছোন পাহিয়ে ইমাৰ্জেঞ্চি মাতিছে কিবা হৈছে নেকি তাই ৰ মই গৈ আছো 5 মিনিট ৰ
পাহি তই কিয় ইমান জলদকে মাতিলি শুনা মই তোমাক কথা এটা কওঁ তোৰ কি হৈছে তই এনেকে কিয় আছ মই আৰু তোমাক আজিৰ পৰা লগ কৰিব নোৱাৰিম কি কৈছা এইবোৰ তুমি যি শুনিছা নোৱাৰো আৰু লগ কৰিব আহিব আমাৰ ঘৰত সকলো কথা গম পাইছে আৰু ঘৰত একচেপ্টটো নকৰে আমাৰ কথা মানুহৰ কথা নামানো তেনেহলে মা দেউতা মৰা মোক চাব লাগিব বুলি কৈছে আৰু ঘৰত মোৰ কাৰণে ল'ৰাও চাইছে কি তই এবাৰো নাভাবিলি মোৰ কথা মই কেনেকে থাকিম তই জানই তোৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো বুলি ময়ো নোৱাৰো তাৰ পাছতো তই এইবোৰ কথা কৈছ সকলো মিছা বুলি কওঁ নহয় মই সঁচাই কৈছো মই নিৰূপায় মোক ক্ষমা কৰি দিবি মই নোৱাৰিম আৰু মই মোৰ মা দেউতাক দুখ দিব নোৱাৰো প্লিজ মোক ক্ষমা কৰি দিবি ৰাজ এধানি মৰম পাহি! তোমালে ৰাজ! বুকুতে বাজি ৰাজ! উঠিছে কি আছে, ৰাজ? এধানি মৰম তোমালে হেল্ল' ৱাঞ্জয় বুকুতে বাজি উঠিছে খুদো আছেনে ঘৰত খুদো খুদো আছো কতনো যাম ৰাজ 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 খুদো তই বচোন কোন যাব কলে আহিছ যা কোনো নাই যা কোন চিনি পোৱাই নাই অভি আৰু দীপেন তোৰ লগৰ দেখিছ কি তহঁতকে চিনি নোপোৱা কি আছিল ল'ৰাটো কি হৈ গ'ল হয় দিয়ক খুৰী দুখ নকৰিব আপুনি আমি এতিয়া গৈ থাকো আহি থাকিবি মাজে সময়ে আমাৰো ভাল লাগিব আহিম বাৰু দিয়ক আৰু তুমি সেইদিনাখন গুচি গলাগৈ যদি তুমি আৰু অলপ সময় ৰলাহেঁতেন তেতিয়া তুমি সকলো কথা গম পালাহেঁতেন মোক ক্ষমা কৰি দিবা মই নিৰূপায় আছিলো মোৰ ঘৰৰ মানুহে মোৰ বিয়া ঠিক কৰি দিছিলে আৰু যদি মই ঘৰৰ মানুহৰ কথা নামানিলো হয় তেনেহলে মোৰ মা দেউতাৰ মৰা মোক চাব লাগিব বুলি কৈছিল তুমিতো আৰু মোক ক্ষমা খুজি লাভ নাই মোক তাৰ ওচৰলৈ এবাৰ লৈ যোৱা তোমাক তাৰ ওচৰলৈ কি নিম সি কাকো চিনিয়ে নাপায় হলেও এবাৰ লৈ যোৱা এনেকৈ বহুবাৰ কোৱাৰ পিছত দীপেনে পাহিক ৰাজৰ ওচৰলৈ লৈ গ'ল আৰু ৰাজে তেতিয়া ক'লে ময়ো এজনী ছোৱালী ভাল পাইছিলো যিয়ে মোক পাগল কৰি থৈ গ'ল বুকুতে বাজি উঠিছে